হেল্ল' ফ্ৰেণ্ডছ, আজি নৱেম্বৰৰ 12 তাৰিখ। তো ৰাতিপুৱা বৰ্তমান বাজিছে 4টা 5টামান বাজিলে, 5:10 মান হ'ল চাগে। ৰ'ব চাই দি আছোঁ, হয় 5:13। তো সেইদিনা এনেকুৱা কুঁৱলী পৰিছে, মানে বহুত কুঁৱলী পাইছোঁ আজি। তাকে সেনে ভিডিঅ' বনাব মন নাছিলে, চব বনাই দিলোঁ। কুঁৱলী দেখা আজি মানে এই বছৰটো প্ৰথম দিনৰ কাৰণে এনেকুৱা কুঁৱলী দেখা পাইছোঁ। হয়তো উঠা নাছিলোঁ ইমান ৰাতিপুৱাই। তো আজি উঠিলোঁ। বৰ্তমান আছোঁ মই বেজেৰাত, হাতত পানীৰ বটল, তো পিঠিত বেগ আৰু মুখত মাস্ক। কিনে ঠাণ্ডা লাগিছে বহুত, কিন্তু মই এটা মাত্ৰ টি চাৰ্টৰ লগত আছোঁ, আৰু তাৰফালে পেণ্ট, না জোতা না কিবা। যাই আছোঁ, একদম তামাম কুঁৱলী। চাওক গাইজ, আগৰ পৰা ফ্ৰণ্টৰ পৰা যদি গাড়ী আহে প্ৰায় 100 মিটাৰমান বা 60-70 মিটাৰমান আগৰ পৰাহে গাড়ী চাড়ী দেখা পাব। চাউণ্ডটো শুনা পাব, কিন্তু গাড়ী চাড়ী আকৌ দেখা নাপাব। তো অলপ এনেকুৱা বতৰত অলপ ছেফ হৈ ৰাইড কৰক। তো আমিও এটা সৰুকৈ ৰাইডত যাম। তো সেইকাৰণে ওলাই আহিছোঁ। বৰ্তমান পাম বেজেৰা পাম আৰু তাৰপিছতে কুঁৱলী মোৰ একদম মাত বেয়া আছে। মোৰ পূৰা তিতি একদম ধোৱাৰ নিচিনা হৈ গৈছে। ৰাতিপুৱা গা ধুই অহা নাই, আমি মিছা কথা নকওঁ, তথাপিতো মানে ধুৱাই দিছে আৰু মোৰ চুৰ ধুৱাই দিছে। এই গাড়ীখন চাওক, আপুনি 1 মিনিট চাব। গাড়ী এখন আহিছে, গাড়ীখন আহিছে। আৱাজ শুনা পাইছোঁ, হৰ্ণত চাউণ্ডো বাজিছে, কিন্তু নাই, গাড়ীখন নাই। কিন্তু মই ৰাস্তাত আহিছোঁ বৰ্তমান। চাওক, দেখা নাপায়। ৰ'ব, আপোনাক বেক কেমেৰা কৰি দেখাই আছোঁ। ৰ'ব গাইছ, এই মাত্ৰ এয়া মোৰ পৰা প্ৰায় গাড়ীখন 100 মিটাৰমান দূৰত আছে। তো ডাম্পাৰ চাগে, তো দেখা নাপায় একো। সেই বৰ্তমান দেখা পাইছোঁ অলপ অকণমান লাইটকেইটা দেখা পায়। তো বহুত চিনচিয়াৰ ড্ৰাইভাৰ। তো সেইকাৰণে লাহে আহিছে। তেওঁলোকে নিয়মখিনি জানে, বা কুঁৱলীত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ব পাৰে তেওঁলোকে গম পায়। সেইকাৰণে নিজে কেয়াৰফুলি ড্ৰাইভ কৰিছে। আৰু চাওক, এয়া মই পালোঁ বেজেৰা পায়নিয়াৰ কলেজৰ সন্মুখ, পায়নিয়াৰ একাডেমি, এষ্টাব্লিছ 2003। তো এয়া মই প্ৰায় বেজেৰা চুকৰ প্ৰায় ওচৰতে খোজকাঢ়ি আছোঁ। ভাল লাগিছে যদিও, মানে কুঁৱলী ঠাণ্ডা লাগিছে যদিও, মানে কুঁৱলীৰ একো দেখা নাই যদিও, মানে কিবা এটা ভাল লাগিছে, একদম আল্টিমেট ফিলিংছ, আল্টিমেট। তেজপুৰ টু গুৱাহাটী, আপোনালোকে যদি তেজপুৰ টু গুৱাহাটী যাব খোজে ৰাতিপুৱা আহিব, একদম মজা। এইবিলাক ঘাঁহ আনিছে, গৰু ঘাঁহ। NH15 জোনাইলৈ যাব লাগিলে আপুনি যাব লাগিব 505 কিলোমিটাৰ। সম্ভৱ হয়তো এইখন হ'ল আপোনাৰ ডেকাচাং ধাবা। এখন বেজেৰাতে অৱস্থিত হয়। খুব ভাল ধাবা, খুব ভাল ফুড প্ৰভাইড কৰে তেওঁলোকে। ভাল লাগে, আৰু ফেচিলিটিও যথেষ্টখিনি, প্ৰাইচটো ৰিজনেবল হয়। তো আপোনালোকে আহিলে আৰু মানে নপস্তায়, আৰু মানে পস্তাৱা নহয় আৰু পিছত। বহুতখিনি খোজকাঢ়িলোঁ, প্ৰায় 2.5-3 কিলোমিটাৰমান খোজকাঢ়িলোঁ। এম্বুলেঞ্চ ৰাতিপুৱাই দেখা পাইছোঁ, এম্বুলেঞ্চ। তো কাৰোবাৰ যদি কিবা হৈছিলে ভাল হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ভাল হওক। ৰাতিপুৱা এইবিলাক দেখি ভাল নালাগে যদিও পৰিৱেশটো আজি মজা, আল্টিমেট ফিলিংছ। একদম ঠাণ্ডা লাগিছে যদিও উপায় নাই, একদম মজা লাগিছে আৰু মানে জীৱনত পাইছোঁ আৰু কিছু এটা ফিলিং। তো এইবিলাক গাড়ী আহিছে পিছফালৰ পৰা, একদম কিবা অলপ গৰ্বৰ হৈ গ'লে একদম পূৰা ঠুকি দিব আৰু। তো চাওক না গাইজ, কেনেকুৱা ফিলিংছ, কেনেকুৱা একদম মানে বহুত প্ৰায় বছৰৰ মূৰতে দেখিলোঁ নেকি এনেকুৱা মানে এটা পৰিৱেশ। হয়তো ইমান ৰাতিপুৱা উঠা নাযায়, যদিও কেতিয়াবা কিবা কাম থাকিলে উঠা যায়, যদিও এনেকুৱা নাছিলে পৰিস্থিতিটো, অলপ ভাল আছিলে।
লকডাউন বুলি আৰু হ'লোঁ একদম মজা হ'লোঁ 12টামান বজাত উঠোঁ মোৰ তাত নাকেৰে পানী অহা হৈ গৈছে বটলৰ পানী নাকেৰে ওলাইছে তো একদম খাইছোঁ আৰু নিজে যিখিনি পাইছোঁ মোৰ বিজি গৈছে মোৰ আহি পালোঁ বেজেৰা চক পালোঁ তো গাইজ বেজেৰা যিটো চক হয় মেইন চকত তাতে এখন বজাৰ বহে সেইখন বজাৰ মই আপোনালোকক দেখুৱাম ৰাতিপুৱাই সদায় ৰাতিপুৱাই বহে তো মই পালোঁ বৰ্তমান বেজেৰা হাই ছেকেণ্ডেৰী আপোনালোকৰ কিহৰ মাৰ্কেটখন কিহৰ দেখাম আপোনালোকক অলপমান চাব আৰু আপোনালোকৰ যদি প্ৰয়োজনীয় বস্তুটো সেই বস্তুটো ল'ব পাৰে সেইবিলাকৰ পৰা ব্যৱসায় কৰে ল'ব পাৰে ধুনীয়া মাৰ্কেট একদম ৰ'বা 1 মিনিট দেখাই আছোঁ ফ্ৰেণ্ডছ বৰ্তমান বাজিলে 6টা 1 মিনিট 6:10 হ'ল তো আপোনালোকক যিখন বেজেৰা মাৰ্কেট দেখাম বুলি কৈছিলোঁ সেইখন ভালকৈ দেখুৱাব নোৱাৰিলোঁ মানে ইয়াতে বিশেষকৈ আপোনালোকক যদি পাণ তামোল লাগে বা আপোনালোকে 4টা 30 মানৰ পৰা 6টামান বজালৈ আহক যিমান তামোল লাগে যিমান পাণ লাগে গোটেইখিনি পাব কম দামত পাব ভাল দামত পাব ইয়াতে বহুত আহে বহুত বেপাৰীবিলাক আহে বহুত ভিতৰুৱা অঞ্চলৰ পৰা আহে তো যিমান লাগে পাণ লাগে তামোল লাগে তো পাব বহুত মানুহ আহে বহুত মানে ঢেৰ মাল পাই আছে তামোল পাণ কম দামত দিয়ে মানে ইয়াতে গুৱাহাটীলৈ নিয়ে ইয়াৰ পৰা একেলগে আহি কিনে বেপাৰীখিনি ইয়াতে গোট হয় আৰু গাড়ী লৈ কিনে গুৱাহাটীলৈ ছাপ্লাই দিয়ে মানে গুৱাহাটী যিখন কিছুমান ফেৰী কৰে দোকান যাক লাগে তেনেকুৱা দিছে ইয়াৰ পৰা লৈ যায় ইয়াতে আপোনালোকক যদি কিবা পৰ্ব চৰ্ব হওক বা আপোনালোকৰ কিবা বেপাৰ বাণিজ্যৰ কাৰণে হওক তামোল পাণ লাগে তো ইয়াতে পাব মই ভালদৰে দেখুৱাব নোৱাৰিলোঁ কাৰণ মই আছোঁ বেজেৰাত ইয়াতে বহি আছোঁ সেইকাৰণে কি ক'ম আৰু বহুত ঠাণ্ডা কিন্তু মোৰ ব্যৱস্থা একদম বহুত বেয়া গুৱাহাটী যাম বুলি আহিছিলোঁ হাউচফাইডত যাম দিছপুৰলৈ কিবা অলপ কাম আছিলে সৰু সুৰা তাকে লগৰ ল'ৰা দুজন আহিব আৰু মই যাম আজি 12 তাৰিখ তো মানে অলপ কামৰ পাইছোঁ যদিও থাকিবলৈ উপায় নাই এনেকুৱা কামত যাবই লাগিব তো অলপমান দেখুৱাম চাওকচোন কুঁৱলী বহুত আৰু এটা বিশেষ কথা আপোনালোকক কওঁ মোৰ যিজন ককা আছিলে মানে আমাৰ ঘৰত আছিলে মাৰ দেউতা তো ককা আমাৰ ঘৰত আছিলে প্ৰায় 20 বছৰমান হ'ল মোৰ জন্মৰ পৰাই তেওঁ আছিলে আমাৰ ঘৰত যিহেতু মোৰ দেউতা নাই দেউতা ঢুকোৱাৰ পৰা তেওঁ ইয়াতে আছিলে তো ককা ঢুকাল তো মন চন বেয়া তথাপিতো কাম কৰিব লাগিব উপায় নাই আহিছোঁ গুৱাহাটীলৈ মানে যাম আৰু